যদি বাথাৰ লগত এক্সট্ৰিমিজম কৰে তো জেলত যাব একদম সিধা কথা যদি হাগ্ৰামাই বাথাক এনকাৰেজ কৰে তাহলে জেলত যাব অলৰেডি প্ৰমাণ বহুত হৈ গৈছে এই কেছটো এনআইএক দি আছো কোকৰাঝাৰত যি আৰ্মছ ধৰাত পৰিছিল গাড়ীত সেই কেছটো এনআইএত যাব বিটিআৰক আৰু অশান্তি কৰিব দিয়া নহব ই হাগ্ৰামা হক চাই জুন হক এইবিলাক নহব আৰু আমি ভয় নকৰো বাথা ফাটা মই তে ক্লিয়াৰ কৈ থৈ দিছো বিটিআৰত পুনৰ বম নহব বিটিআৰত পুৰা বন্দুক নহব এই কথা অসমৰ ৰাইজে বুজিলক আৰু মই কোনো হাগ্ৰামা কেয়াৰ নকৰো দে এইটো যি এই যে আম চলাইছে এটাকৈ হিচাপ হ'ব ইলেকশ্যনৰ পিছত কোনে কোৱা বাদ দিয়ক হিমন্ত বিশ্ব শৰ্মাই যিটো কৈ আছে এইটো শুনক বড়োলেণ্ডক অশান্তি কৰিব আমি নিদিওঁ এইটো এনআইএ ইনকুৱাৰী কৰিব মই বহুত কথা জানো আৰু কাৰ পৰোচনাত যাব পাৰে এই অংশখিনি অসমৰ মানুহৰ আপোনাক জেলত ভৰাবলৈ হিমন্ত বিশ্ব শৰ্মা সুবিধা পালে আজিও সোমাব ২৬ ঘণ্টা মোৰ ওপৰত নজৰ আছে তাৰ হাগ্ৰামাক যদি জেলত পঠাব পাৰে সি উইনাৰ হ'ব সেইকাৰণে মই পলাই ঘুমাই আছো মই ঘৰত নোসোমাই আপোনালোক গেৰাণ্টিৰ পাৰ্টি বুলি কৈছে হিমন্ত বিশ্বই কি গেৰাণ্টি পাৰ্টি এই বিজেপি কি পাৰ্টি হয় বিজেপি কি পাৰ্টি হয় কাম নাই এইবিলাক কিমান ভোট পাব বুলি আপুনি বিশ্বাস কৰে বিশ্বজিৎ দৈমাৰী মেক্সিমাম পাব ১০-১৫ হাজাৰ